নাই নিৰ্বাচন আহিলেতো নিৰ্বাচন প্ৰচাৰেই চলাব, তাততো আৰু বেলেগ কথা নাই। সেইটো লৈ পেলাই আপোনালোকৰ প্ৰশ্নটো কি আছে সেইটোৱে ক'ব পাৰে। তেওঁলোকে কৈছে যে এইবাৰ পদুমফুলতে ভোট দিয়ক আৰু BPF UPLত আমাৰ শত্ৰুতাও নাই মিত্ৰতাও নাই, কিন্তু ভোটটো এবাৰ চাওক দলে যি দলে হওক, এইটো পদুমফুলে হওক, ট্ৰেক্টৰে হওক, নাঙলে হওক বা যিয়ে হওক, নিজৰ নিজৰ কথাটো চবেই ৰাখিব। দুদিন পিছত AGPও ইয়াতে কেম্পিং কৰিবলৈ আহিব। সিদিনা অখিল গগৈ ডাঙৰীয়াও প্ৰেছ মিট কৰি আছে, কেম্পিং কৰিবলৈ আহিব। চ' নিজৰ নিজৰ কথাটো চবেই ক'ব। বড়োলেণ্ডৰ ৰাইজে বা BTRৰ ৰাইজে এইটো ঠিক কৰিব যে কাক ভোট দিব, কাক চৰকাৰ বনাবলৈ দিব। যোৱা 50 বছৰৰ ইতিহাস আমাৰ হাতত আছে। এই 5 বছৰৰ যিটো আমাৰ কাৰ্যকলাপবিলাকৰ গোটেই তথ্য আমাৰ ৰাইজৰ ওচৰত আছে। চ' ইয়াৰ ওপৰত ৰাইজে সিদ্ধান্ত ল'ব। দুটা একত্ৰীকৰণ বুলি কোৱা নাই, জাতীয় অভিৱৰ্তন বুলি কৈছে। গতিকে জাতীয় অভিৱৰ্তনত কি আলোচনা কৰিব তেখেতসকলেহে গম পায়, মইতো নাজানো। যেতিয়া জানিম মই আপোনালোকক ক'ম। মানে উদ্দেশ্যটো UPPL আৰু BPFক একত্ৰীকৰণৰ অভিৱৰ্তন নহয়। অভিৱৰ্তনটো তেখেতসকলে কৈছে জাতীয় অভিৱৰ্তন। গতিকে জাতীয় অভিৱৰ্তনত বহুত কথা পাতিব পাৰে। যি যি জাতিৰ সমস্যা আছিল কথাবিলাক তেখেতসকলে পাতিব।